হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ সন্মুখত আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অতিকৈ জৰুৰী। বন্ধুসকল, অৰুণোদয় আঁচনিৰ নতুন লিষ্ট প্ৰকাশ হৈছে। এই লিষ্টত আপোনালোকৰ নাম আছেনে? আপোনালোকে চেক কৰিব বিচাৰেনে? যদি বিচাৰে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। যদি এই লিষ্টত আপোনালোকৰ নাম থাকে তেতিয়াহ'লে প্ৰতি মাহে 1250 টকাকৈ পাব। আপোনালোকে এই 1250 টকা কেতিয়া পাব, আপোনালোকৰ বেংক একাউণ্টত কেতিয়া সোমাব, গোটেইখিনি তথ্য মই এই ভিডিঅ'ত A to Z দেখুৱাই যাম আপোনালোকক। গতিকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ এই চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব, যাতে মই তেনেকুৱা মূল্যৱান ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই লিষ্টখন চাবলৈ হ'লে আপোনালোকে এই পেজলৈ আহিব লাগিব আৰু এই পেজটো আপোনালোকৰ সুবিধাৰ কাৰণে ডেছক্ৰিপশ্যনত দি থ'ম, তাত মাৰিব। তাত মৰাৰ পিছত ডাইৰেক্ট ইয়ালৈ আহি যাব। আপোনালোক ইয়াত অহাৰ পিছত আপোনালোকে তলফালে আহিব। তলফালে অহাৰ পিছত দেখিব ভিউ ষ্টেটাছ আছে, ৰেজ এ কমপ্লেইণ্ট আছে, ছাবমিট গ্ৰেভিয়েন্স আছে, ভিউ বেনিফিচিয়াৰী ষ্টেটাছ আছে, গোটেইখিনি ইয়াত আছে। আপোনালোকে এই লিষ্টখন চাবলৈ হ'লে আপোনালোকে মাৰিব ভিউ ষ্টেটাছ, যিটো ওপৰত যিটো দেখিছে আপোনালোকে এইটোত আপোনালোকে ক্লিক কৰি ল'ব। ভিউ ষ্টেটাছত মৰাৰ পিছত তাৰপিছত ওলাব ডিষ্ট্ৰিক্ট। আপোনালোকে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখন ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। ইয়াত বহুতো কেইখন ডিষ্ট্ৰিক্ট আছে, আপোনাৰ যোনখন হয় এইখন ইয়াৰ পৰা বাছনি কৰি চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টটো যেতিয়া চিলেক্ট কৰিব, চিলেক্ট কৰাৰ পিছত আপোনালোকৰ লিষ্টখন ওলাই পৰিব। ইয়াত ফাৰ্ষ্ট আছে বেনিফিচিয়াৰী নাম্বাৰ, তাৰপিছত আছে নাম, তাৰপিছত আছে LAC, তাৰপিছত আছে IFC, তাৰপিছত আছে বেংক নাম। ইয়াত চাওক গোটেইখিনি ইয়াত আছে। আপোনালোকে যদি এই পেজত নাপায় তেতিয়াহ'লে নেক্সট যিটো আছে নেক্সটত আপোনালোকে মাৰিলে নেক্সট পেজখন ওলাই পৰিব। নেক্সট পেজতো যদি নোলায় আপোনালোকে তেতিয়াহ'লে ওপৰত আছে চাৰ্চ। আপোনাক দেখুৱাই দিছোঁ। ওপৰত যিটো চাৰ্চ দেখিবলৈ পাইছে, এই চাৰ্চত আপোনালোকে নিজৰ নামটো মাৰিব। মৰাৰ পিছত এই যিটো এইটো নামটো নিজৰ মাৰিব। মৰাৰ পিছত এই যিটো আপোনালোকে দেখিছে সেইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ নামটো ইয়াত ওলাই পৰিব। তাৰপিছত আপোনালোকে চাব পাৰিব যে আপোনালোকৰ নাম আছেনে বা নাই। আৰু যদি কিবা কমপ্লেইন থাকে তেতিয়াহ'লে এই কমপ্লেইনত মাৰিব। কমপ্লেইনত মৰাৰ পিছত আপোনালোকে ফাৰ্ষ্টত আপোনালোকৰ নিজৰ নামটো দিব, তাৰপিছত মোবাইল নাম্বাৰটো দিব, তাৰপিছত ডিষ্ট্ৰিক্টটো দিব, তাৰপিছত এড্ৰেছটো দিব, তাৰপিছত ফোন নাম্বাৰ পিনক'ডটো দিব। পিনক'ডটো দিয়াৰ পিছত আপোনালোকে তলত আহিব। আপোনাৰ কিহৰ কাৰণে কমপ্লেইন কৰিছে গোটেইখিনি ইয়াত আছে, আপোনালোকে টিক মাৰ্ক লগাই দিব। আপোনালোকে ইয়াত বহুতো কেইটা কমপ্লেইন আছে, আপোনালোকে চাই ল'ব। চোৱাৰ পিছত যি কমপ্লেইন আপোনালোকে দিব সেইটোত আপোনালোকে টিক মাৰ্কটো লগাই আপোনালোকে ছাবমিটত মাৰি দিব। ছাবমিট ইয়ৰ কমপ্লেইন যিটো দেখিছে আপোনালোকে ইয়াত আপোনালোকে মাৰি ল'ব। মৰাৰ পিছত আপোনালোকৰ কমপ্লেইনটো হৈ যাব। এতিয়া আপোনালোকক দেখুৱাম যে আপোনালোকৰ ওচৰত যদি বেনিফিচিয়াৰী নাম্বাৰটো থাকে, এই বেনিফিচিয়াৰী নাম্বাৰটো দি আপোনালোকে চেক কৰিব পাৰিব যে আপোনাৰ বেংক একাউণ্টত পইচা সোমাইছেনে বা সোমোৱা নাই। আপোনালোকে ফাৰ্ষ্টত আহি যাব হোম পেজত। অহাৰ পিছত আপোনালোকে ভিউ বেনিফিচিয়াৰী ষ্টেটাছ যিটো তলত দেখিছে আপোনালোকে ইয়াত আপোনালোকে ক্লিক কৰি ল'ব। ইয়াত ক্লিক কৰাৰ পিছত আহিব ফাৰ্ষ্টত আহিব আপোনালোকৰ ডিষ্ট্ৰিক্ট, চিলেক্ট ডিষ্ট্ৰিক্ট। আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। আপোনালোকৰ যোনটো ডিষ্ট্ৰিক্ট হয় এইটো আপোনালোকে নিজে চিলেক্ট কৰি ল'ব। মই বাৰু যিকোনো এখন চিলেক্ট কৰি লৈছোঁ। এতিয়া আপোনালোকে ইণ্টাৰ লাষ্ট 7 ডিজিট আপোনাক দেখিছে যিটো বেনিফিচিয়াৰী নাম্বাৰ, এইটো 7 ডিজিটৰ হয়। এইটো আপোনালোকে ইয়াত আপোনালোকে মাৰিব লাগে। আপোনালোকৰ যদি মনত নাই তেতিয়াহ'লে এই বেনিফিচিয়াৰী লিষ্টত আপোনালোকে পাই যাব। ইয়াৰ পৰা আপোনালোকে লৈ ল'ব। লোৱাৰ পিছত আপোনালোকে যিটো 7 ডিজিটৰ নাম্বাৰটো মাৰি চাৰ্চত মাৰিব। চাৰ্চত মৰাৰ পিছত গোটেইখিনি ওলাই পৰিব, নাম ওলাব, গোটেইখিনি তথ্য ইয়াত ওলাই পৰিব। একাউণ্ট নাম্বাৰ গোটেইখিনি, IFC নাম্বাৰ, LAC নাম্বাৰ গোটেইখিনি ইয়াত আহিব। আপোনালোকে চাব তলফালে আহিব। তলফালে অহাৰ পিছত দেখিব মন্থ আছে, বেনিফিচিয়াৰী নাম্বাৰ আছে, ট্ৰান্সফাৰেশ্যন নাম্বাৰ আছে, বিল
নাম্বাৰ আছে গোটেইখিনি ইয়াত আছে আপোনালোকে ফাৰ্ষ্টত দেখিব মান্থ জুলাই অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী কোন মাহত কেতিয়া দিছে সোমাইছে গোটেইখিনি ইয়াত আছে বিল নম্বৰ আছে কোন বেংকত সোমাইছে গোটেইখিনি ইয়াত আছে আপোনালোকে ভালকে চাই ল'ব আপোনালোকে নিশ্চয় বুজি পাইছে যে কেনেকৈ লিষ্টখন ওলাব লাগে আৰু কেনেকৈ আপোনালোকৰ ডিটেইলছটো চাব লাগে আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু মোৰ এই চেনেলত নতুন হ'লে সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব যাতে মই তেনেকুৱা মূল্যৱান ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায় আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ আপোনালোকৰ দিনটো শুভ হওক থেংক ইউ so much